নমস্কাৰ আজি এটা জুবিনদাৰ লগত অন্তৰংগ আলাপ লৈ আহিছোঁ পুৰণা এটা ইণ্টাৰভিউ লৈ আহিছোঁ জুবিনদাৰ খুব সুন্দৰ আৰু জুবিনদাই তেতিয়াই কেনেকৈ গম পাইছিলে এইবোৰ কথা আহকচোন আজি জানো আমি চাওঁ ভিডিঅ'টো চাই আমিও জানো যে কেনেকৈ ইমানখিনি কথা আগতীয়াকৈ জুবিনদাই গম পাইছিল মানে হৈছে আৱেগৰ এক প্ৰতিচ্ছবি আৰু জীৱনৰ বিভিন্ন খলাবমা মুহূৰ্তত সংগীতে আমাক সদায় সংগ দি আহে আৰু যিসকল শিল্পীয়ে সেই সংগীতৰ সৃষ্টি কৰে তেওঁলোক আমাৰ বাবে হৈ পৰে অতিকৈ আপোন আজি আমাৰ এই অন্তৰংগ আলাপ অনুষ্ঠানত আমাৰ মাজত তেনে এজন শিল্পী আহি উপস্থিত হৈছে যাৰ সংগীতে অসম তথা ভাৰতৰ বিভিন্ন জনৰ হৃদয় চুই গৈছে তেখেত হৈছে আমাৰ অতিকৈ শ্ৰদ্ধাৰ জুবিন গাৰ্গ আৰু যাক আমি মৰমতে জুবিন দা বুলি মাতোঁ মই ৰাইজক এজাৰি হাত চাপৰিৰে জুবিন দাক IIT গুৱাহাটীলৈ আদৰিবলৈ অনুৰোধ জনালোঁ আজি এই মঞ্চত উপস্থিত যিসকল আমাৰ প্ৰজন্মৰ আমাৰ সহপাঠী ইয়াত উপস্থিত আছে মই নিশ্চিত যে আমি জন্ম লগ্নৰে পৰা শৈশৱ কৈশোৰ যৌৱন এই প্ৰতিটো স্তৰত আমাৰ হাঁহি কান্দোন সুখ দুখ সকলোতে যদি অসমীয়া গীতৰ কথা মনত পেলাওঁ আমাৰ প্ৰথমে কাৰ নাম মনলৈ আহে বাৰু নিশ্চয় গতিকে তেওঁৰ চিনাকি দিয়াৰ আৰু আমাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ তথাপিতো To many of us, Zubinda doesn't need any new introduction. For many friends of us of IIT Guwahati who doesn't know Zubin Garg, I would like to give a very brief introduction. Okay. Assam has always been blessed with many cultural maestros, and our beloved Zubinda is one of them. He's a true legend, and in many sense, is an emotion that Assamese people, for Assamese people. An extraordinary musical journey that started in the year of 1992 with a super hit album, Anamika, has given us many classics that will remain in the hearts of Assamese people forever. Through songs like Maya, Mayabini, Rumal, Jantra, and many more, Zubinda has gained love from audiences across generations. Apart from his musical creations, Zubinda is an actor, director, producer who has given us many memorable movies like Dinobandhu, Monjai, Mission China, Kanchenjunga, etc. Apart from his cultural endeavors, Zubinda is a prominent social activist of Assam who also runs the foundation Kolaguru Artist Foundation. He has been constantly supporting the flood-affected people of Assam and also given many stages to upcoming talents to nurture them, to give them the stage that they need to grow in their own fields. And most importantly, Zubinda is loved among common people for his free-flowing and straightforward nature of talking. So it is a great pleasure for all of us to have him among us, to know more about him in his own words. So without any further delay, we'll go into the Antaranga Ala program with Zubin Garg. Zubinda, আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপুনি আমাৰ মাজলৈ অহাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাক IIT গুৱাহাটীৰ মঞ্চলৈ আমি স্বাগতম জনাইছোঁ আজি আমি জুবিনদাক ওচৰতে পাই এই বহাগৰ দুৱাৰদলি উদযাপন সমিতিৰ তৰফৰ পৰা এটি সৰু উপহাৰ আৰু এটি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু তাৰ বাবে মই বহাগৰ দুৱাৰদলি 2024ৰ আহ্বায়ক শ্ৰী ইমৰান হুছেইন আৰু সহ আহ্বায়ক শ্ৰী মনীষ গোস্বামীক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু নয়নদাক সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিবৰ বাবে অনুৰোধ কৰিছোঁ
সম্বৰ্ধনা পত্ৰ প্ৰতি মাননীয় শ্ৰীযুত জুবিন গাৰ্গ শ্ৰদ্ধা ভাজনেখু স্বদেশ স্বজাতিৰ উজলি উঠা সংস্কৃতিৰ সেউজ বুলীয়া বাৰেৰহণীয়া কৃষ্টি জগতখনত অসমীয়া জাতিৰ এজন সুদক্ষ সংগীতজ্ঞ অভিনেতা চলচ্চিত্ৰ পৰিচালক তথা সমাজকৰ্মী হিচাপে আপুনি অসমৰ লগতে সমগ্ৰ বিশ্বতে যি বিৰল কৃতিত্ব অৰ্জন কৰিছে সেয়া অদ্বিতীয় অতুলনীয় নানা ভাষা নানা জাতিৰ পৰিধি ভাঙি আপোনাৰ কালজয়ী সৃষ্টিৰ বিশ্ববাসীক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে নৱপ্ৰজন্মৰ মাজত বহুল জনপ্ৰিয়তাই আপোনাক উত্তৰণৰ দিশে আগবঢ়াইছে সময়ৰ লগে লগে উঠি অহা যুৱ সমাজৰ ৰুচিৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ মহান সৃষ্টিৰাজিৰ ধাৰাবাহিকভাৱে আমাক যিবোৰ উপহাৰ দি আহিছে তাৰ বাবে আমি অসমীয়া সমাজ আপোনাৰ ওচৰত চিৰকৃতজ্ঞ আৰু উঠি অহা নৱপ্ৰজন্মৰ বাবে আপুনি আদৰ্শ এই সুযোগতে আমি ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী বহাগৰ দুৱাৰদলিত উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালৈ যাচিছোঁ অযুত শুভেচ্ছা আৰু অভিনন্দন কৃষ্টিৰ পথাৰত সৃষ্টিৰ চিৰযুগমীয়া ঢৌ তুলি সংস্কৃতিৰ সেন্দুৰী পথত আপুনি সুন্দৰৰ সাধক আপোনাৰ সোণসেৰীয়া ঐকান্তিক সুপ্ৰচেষ্টাই জীৱন কৰি তোলক সৰ্বতো প্ৰকাৰে সাফল্যমণ্ডিত আপোনাৰ একনিষ্ঠ সাধনা কঠোৰ অধ্যাৱসায় হৈৰক অনুজসকলৰ কাৰণে অনুপ্ৰেৰণাৰ উৎস সদৌ শেষত আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কাৰণে নেদেখাজনৰ ওচৰত প্ৰণিপাত জনাইছোঁ উদযাপন সমিতি বহাগৰ দুৱাৰদলিত 2024 IIT গুৱাহাটী দিনাংক 6/4/2024 2007 চনত কেইজনমান উদ্যমী অসমীয়া ছাত্ৰ ছাত্ৰীৰ উদ্যোগত আৰু কেইজনমান অসম ভালপোৱা এই প্ৰতিষ্ঠানৰ শিক্ষাগুৰু তথা বিষয়ববীয়াৰ তত্ত্বাৱধানত আৰম্ভ হৈছিল এই বহাগৰ দুৱাৰদলি অনুষ্ঠানটি আজি এই বহাগৰ দুৱাৰদলিয়ে 16টা বছৰ অতিক্ৰম কৰিলে মই বিচাৰোঁ আমি হাত চাপৰিৰে এই কথাষাৰক সম্ভাষণ জনাব লাগে ধন্যবাদ আৰু এই বহাগৰ দুৱাৰদলিৰ লগত সংগতি ৰাখি আমি প্ৰতি বছৰে এখন আলোচনী প্ৰকাশ কৰি উলিয়াওঁ আৰু সেই আলোচনীখনৰ নাম হৈছে চানেকি প্ৰতি বছৰৰ ধাৰা অব্যাহত ৰাখি এই বছৰো আমি বহাগৰ দুৱাৰদলিত 2024ৰ লগত সংগতি ৰাখি চানেকি 2024 প্ৰস্তুত কৰি উলিয়াইছোঁ আৰু আজি আমি অতিশয় সুখী যে আমি জুবিন দাক আমাৰ মঞ্চত পাইছোঁ গতিকে আমি জুবিন দাৰ জৰিয়তে চানেকি 2024 উন্মোচন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে মই চানেকিৰ লগত জড়িত প্ৰতিজন আলোচনী সম্পাদনা সমিতিৰ সদস্য তথা মুখ্য সম্পাদক শ্ৰী পাৰ্থপ্ৰতিম নাথ আৰু শ্ৰী জ্যোতিষ্মান বৰাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু আমি অপেক্ষা নকৰা আপোনালোকক এতিয়া আমি অন্তৰংগ আলাপৰ মাজলৈ আমি অনুষ্ঠান আৰম্ভ কৰোঁ অন্তৰংগ আলাপ আচলতে অন্তৰংগ আলাপটো মোৰ চবে মই য'ত মোৰ এতিয়া আজিকালি মোৰ নতুন ষ্টুডিঅ' কৰিছোঁ তাত কৰে মই সাধাৰণতে ক'তো নাযাওঁ বাট বিকজ দিছ ইজ IIT এণ্ড আই কেম হিয়াৰ আৰু ইমান ট্ৰেফিক জাম ইয়াত আহিবলৈ বৰ দিগদাৰ মানে সেইখন মানে স্পীড বোৰ্ড এখন ল'ম বুলি ভাবিছোঁ তেতিয়া সোনকালে পামহি নে কিবা অভাৰব্ৰিজ বনাইছে বুলি কৈছে নাজানো আৰু ৰোপৱেটো আহিলে দিগদাৰ হৈ যাব নহয় ৰোপৱে মানে আৰম্ভ হওঁতে বন্ধ হৈ গৈছিলে চ' ৰিস্ক ল'ব নোৱাৰি ক'ত মাজত ছিগিও যাব পাৰে বন্ধ হৈ যাব পাৰে আহিয়ে নাপাম মই লাষ্টত গালি মই খামতো সেইকাৰণে গাড়ী লৈ আহিলোঁ বাৰু একো নাই চ' বাট আই লাভ that I met you here and you're here and you're doing such a good job here and this is a nice auditorium I was watching it it's a nice auditorium it's nice খালি মই আহি পেলাই অকল চাউণ্ডটো চাই আছোঁ চাউণ্ডত ক'ত গণ্ডগোল আছে because I'm a man from sound and cinema But I think it's fine.
কিবা প্ৰব্লেম থাকিলে মই আকৌ এবাৰ আহিম, পিছত মই চাই দিম মই, একো নাই। থেংক ইউ, আই লাভ ইউ। কি সুধিবা? আপুনি যি ক'ব ইচ্ছা কৰে আজি আপোনাৰ বাবে মঞ্চখন কথা পাতিব মন আছে সেইটো আমি ইউ আৰ ডেড টুডে। I already killed you. আমিতো প্ৰথম জানিব বিচাৰোঁ আপোনাৰ এতিয়া চলি থকা প্ৰজেক্টবিলাকৰ বিষয়ে প্ৰথম, কাৰণ বিহু আহি আছে, আপুনি বিজি হৈ যাব অহা সপ্তাহমানৰ। বিহুটো একো নাই বাৰু, বিহু ইজ জাষ্ট শ্ব'জ, ইটছ নাথিং। সেইটো মোৰ আজিকালি কৰিবলৈ মন নাযায় ইমান, কাৰণ ইমান বছৰ কৰি আছোঁ, চ' মই বেলেগ কামত বেছি ভাল পাওঁ। আৰু এতিয়া শিকাৰ আহিব চিনেমা, ইটছ এ বিগ ফিল্ম, ইউ শুড ৱাচ ইট। This is the first film shot in London, like 70% of the thing. First film, Shikar. আৰু মই প্ৰত্যেকখন চিনেমাত I want to depict myself in a different role. Not as usual, সবে যিটো দেখুৱাই যে একে ধৰণৰ। মোৰ যদি একদম তুমি মোৰ মাথোৰ পৰা এতিয়ালৈকে চাই, মই প্ৰত্যেকখন চিনেমাত বেলেগ বেলেগ ৰোল কৰি আছোঁ। I'm doing a different role in every film. So Shikar will be different. Then Rovo Binale, I'm planning one new film from my production, my story, my concept, everything in my mind. And there I'm playing a blind singer. So in each and every film I'm playing different. So Shikar will be different, Rovo Binale will be different. Then we have a film called Kalakar. Kalakar বুলি এখন cinema. য'ত I'm playing 8 characters there. 8 characters, and one of the characters is a girl. So it will be very romantic, right? So I'm planning something very different, like, and I have Zulu. It'll be in English. মই কিমানে জুলু পঢ়িছে নাজানো, but you should read it. This is one of the fantastic novels in Assam by Ranju Hazarika, and I think it's one of the highest selling, not one of the highest selling novel in Assam till date. It's called Zulu. It's in English also, you can read it in English and Assamese, but Assamese I prefer most. Ranju Hazarika, hekhon plan ase, so a lot of plans are there. I'm doing songs are going on, recordings are going on. Moi yapar jam ako, then I'll record 3-4 songs tonight. Kali ratu mo korisu 3-4 gan. So because before Bihu I want to wrap it up, all the songs. Jaja recording ase, I want to finish it. Then I go to Bihu shows and come back, and then I'll have to do the background for Shikar. And we are making a film on Munin Bua, the first biopic in Assam. It's called Bhaimon. I'm the co-producer there. I'm not acting there because in a biopic you cannot act. One guy called Partho Hazarika, he's from NSDN. He's an NSDN from National School of Drama. He's playing Zubin Garg there. So give a big hand for him. I don't know how he plays because that was a critical character. Like, to play Zubin Garg is very critical. I cannot play it. So he's playing. I think he'll do it. He's a nice guy. And these are the things I'm doing this year. Then again, next year I'll think more. I'm a thinking man. 8 character থকা মুভিখন বাই চান্স স্পাই টাইপ মুভি নেকি? 8 character যে আপুনি কৰি আছে বুলি ক'লে এখন মুভিত। সেইখন এটা scripting চলি আছে. That scripting is going on, but there are 8 characters. It's like I won't reveal it now, but you should see me, especially the girl, you know. We'll be waiting for that, yeah, surely. আহিব সব আহিব। এইটো ঢেৰ কাম এইবাৰ বিহু আহি আছে নহয়, বহুত বড় কাম। এতিয়া জুবিন দা বাকীটো বাৰু বাদ দিছোঁ, আমি PhD কৰি আছোঁ ইয়াত। আমি 2-3 বছৰ কাম কৰাৰ পিছত আমাৰ জোচটো নাইকিয়া হৈ যায়। ইয়াত বহুত তেনেকুৱা মানুহে বেছি আছে তাৰমানে, কিন্তু আপুনি মানে ইমান যে কাম কৰাৰ জোচ, যিটো ডেডিকেশ্যন, এইটো মানে ক'ৰ পৰা আহে? ভাগৰ নালাগেনে আপোনাৰ? ভাগৰটো মানে কি, যেতিয়া চাইকেলখন লৈ ওলাই আহিলোঁ যোৰহাটৰ পৰা, তেতিয়া ভাগৰটো বাদ দিলোঁ আৰু। বাদ দিলে
এইটো So you see, I bought a Range Rover. It's a very costly car. So my journey is from a cycle to Range Rover. So that's an example. It's nothing. And I'll buy Rolls Royce in 5 years. জুবিন দা ভাগৰ নালাগেতো ভাগৰ লাগে দাদা, it's nothing. It's like প্ৰথম আৰম্ভ কৰিছিলোঁ 2টা চকাত, তাৰপিছত 4টা চকা, তাৰপিছত মোৰ লগৰ এজনে ফ্লাইট কিনিছে এতিয়া। মোৰ কাঞ্চনজঙ্ঘাৰ মোৰ কো প্ৰডিউচাৰ শ্যামন্ত গৌতম, প্ৰথম চাগে অসমৰ সি ফ্লাইট কিনিছে। And it's a chartered flight, so we should be proud about it. যোৰহাটৰ এজন ল'ৰা, সি আমেৰিকাত আছিলে, গুচি আহিলে, বেংগলোৰত আছে, যোৰহাটত আছে, গুৱাহাটীত আছে, মোৰ লগত কাম কৰি আছে, চিনেমা কৰি আছে। ভাইমনখন সিয়ে অলমষ্ট সিয়ে প্ৰডিউচ কৰিছে। চ' হি বট এ ফ্লাইট। চ' দ্যাটছ দ্য এক্সাম্পল, লাইক নাথিং ইজ ইম্পচিবল অৰ ইম্পচিবল ইজ নাথিং, দুটাই চলে। সঁচা কথা ক'বলৈ গ'লে আজি অলপ নাৰ্ভাছ ফিল কৰিছোঁ, কাৰণ যিজন মানুহক মানে একদম সৰুৰ পৰাই পানী অলপ খাই লোৱা। আমাৰ কাৰণে বেছি প্ৰয়োজনীয় আজি চব দাদা। আজি আমাৰ কাৰণে বেছি প্ৰয়োজনীয়। আৰু ৰাতিপুৱাৰ পৰা আচলতে আমি মানে ইমান আমি ওলাই যাবলৈ ভয় হ'ব এতিয়া। আমাৰ মানে ডিঙিত এখন তৰোৱাল ভাষাৰ নিচিনা হৈছে যে জুবিন দা আহিলে যদি অলপমান শুনিব। মই খালি ইমান পঢ়া শুনা ল'ৰা নহয় দেই, মই মানে মোৰ লগৰ আছে, উৎপল বৰা আছে, হি ৱাজ এ ডিন হিয়াৰ। চ' তেওঁলোকে বহুত পঢ়া শুনা কৰিছিলে। মই তেতিয়া হাঁহোঁ তাৰমানে, তহঁতি ইমান পঢ়া শুনা কিয় কৰিছ, তহঁতি why? It doesn't count in life. মই একদম উল্টা কথা কওঁ কিন্তু। So be prepared for that, what I'm saying. মই খালি বাহিৰৰ কিতাপ বেছি পঢ়িছিলোঁ, তাৰমানে যিকেইখন কিতাপ কলেজত দিয়ে মই নপঢ়োঁ, কাৰণ সেইখন এদিন পঢ়িলে শেষেই হৈ যায়, আকৌ পঢ়ি থাকিবলৈ কি আছে তাত। মই BSc আছিলোঁ ফ্ৰম বি বৰুৱা কলেজ, chemistry major. Yes, I was physics, chemistry and maths. Physics to মই ভাল পাইছিলোঁ, কিন্তু মোক মেজৰ নিদিলে কাৰণ মোৰ মাৰ্কছ কম আছিলে হাই ছেকেণ্ডেৰী। মই হাই ছেকেণ্ডেৰী ফেইলো কৰিছোঁ এবাৰ দেই। আই এম ভেৰি ষ্ট্ৰেইট। আৰু ফেইল কৰিছিলোঁ এটা কাৰণে, কাৰণ মই কেমিষ্ট্ৰিৰ হেৰি কৰা নাছিলোঁ, এইবিলাক কি আছিলে এইটো প্ৰেক্টিকেলছ। কাৰণ মই সময় নাপাওঁ, মই মিউজিক কৰোঁ, ঘূৰি ফুৰোঁ, নাটক, চিনেমা চাওঁ, সেইবোৰ কৰি থাকোঁতে মই ক্লাছ নকৰোঁ। ছাৰে ক'লে তোক মই কিয় মই পাছ কৰাম। মোৰ এতিয়াও মনত আছে, কি পেগু ছাৰ নে কি আছিলে আমাৰ, কৈছে আপুনি মোক কিয় ফেইল কৰালে। মোৰ ফাৰ্ষ্ট ডিভিজনৰ মাৰ্কছ আছিলে বাৰু, ঠিক আছে, মোক প্ৰেক্টিকেল ফেইল কৰাই দিলে। তাৰপিছত আৰু মই বোলো মই নপঢ়োঁ যা। পিছৰ পৰীক্ষা দিলোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ, তাৰপিছত BSc ইয়াত ল'লোঁ। এতিয়া কথা হ'ল বি বৰুৱা কলেজ লাইক কেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট ইজ চ' ষ্ট্ৰং, তাহাঁতি ছানডেও ক্লাছ কৰে। মই বোলো মই বাকীকেইদিন ক্লাছ কৰিবলৈ মোৰ দিগদাৰ, সময় নাপাওঁ, যে আপোনালোকে মোক ছানডে কিয় মাতে। মই লাষ্টত আৰু ডিগ্ৰী ছেকেণ্ড ইয়েৰ ফিজিক্সৰ পৰীক্ষা দি আছোঁ, পেপাৰখন ফাইল থৈ পেলাই ওলাই গুচি আহিলোঁ। মই বোলো এই ডিগ্ৰীটো মোক নালাগে, এইটো বেলেগ এজন ল'ৰাৰ যোগ্য, তেওঁ পাব, মোক কোনো দৰকাৰ নাই। প্ৰিন্সিপালে মোক সুধিলে, প্ৰিন্সিপাল দেখি গ'ল কথাটো, মোক সুধিছিলে যে তই কি কৰিম বুলি ভাবিছ। কৈছোঁ মই মিউজিক কৰিম, চিনেমা কৰিম, গান গাম। কৈছে পাৰিবি। য়েছ, আইল ডু ইট। সেই বছৰে মই আই had the gold medal in কি এইটো youth festival in Guwahati University. মোক জোৰ জবৰদস্তি গান গাইছে দেই, মই তেতিয়া বাহিৰত গান নাগাওঁ। আমাৰ এজন ছাৰ আছিলে জগদীশ গোস্বামী ছাৰ, হি ইজ নট এ ছাৰ, হি ইজ লাইক আৱাৰ ফ্ৰেণ্ড, ষ্টিল আৱাৰ ফ্ৰেণ্ড। চ' জগদীশ গোস্বামী ছাৰে মোক ক'লে যে আমাৰ ৱেষ্টাৰ্ণত কোনো নাই, চ' ইউ শ্বুড গ' এণ্ড ইউ শ্বুড ছিং, উই নিড এ মেডেল বিকজ কটন ইজ গোয়িং ফাৰ্ষ্ট। So okay sir, I'll do it. মই গান এটা গালোঁ, I had the gold medal, I came back and I was a hero in one night in B Borough College. And next year, it was a golden jubilee for B Borough College, and I was sitting with the principal. I was the chief guest there. So that's like the journey from a cycle.
So I always believe in cycles, wheels, basically. আপোনাৰ এই চাইকেলৰ যাত্ৰা তাৰপিছত চাৰিচকীয়াৰ যাত্ৰা এবাৰ এৰোপ্লেন নহয়, পালে মাজতে ভাল মই আৰু আৰু। এখন চাইকেল কিনিছিলোঁ। হয় আহিব আমাৰ কেম্পাছত আৰু চাইকেল এখন চাইকেল কিনিলোঁ, সেইখন একদম পাতল, অলপ দামটো বেছি, এনেকৈ হাতেৰে দাঙি দিব পাৰি। মোৰ এইখন কি চাইকেল কিনি আনিলোঁ। তাৰপিছত দেখিলোঁ মোৰ ঘৰত যিটো ল'ৰা থাকে অৰুণ, এতিয়া সি গৰিমাৰ লগত হি ইজ দ্য চিফ এছিষ্ট দেয়াৰ ফৰ কষ্টিউমছ এণ্ড অল। চ' সি বজাৰ কৰিবলৈ যায় সেইখন লৈ, সি বজাৰ কৰি কৰি চাইকেলখন বেয়া কৰি পেলালে। আপুনি চলাব নাপালে মানে? না মই দুদিনমান চলালোঁ, তাৰপিছত মানে মই যেতিয়া চলাওঁ, মই ৰাতি ওলাওঁ বাৰু, বোলো চাইকেলিংটো ভাল, ইটছ এ গুড এক্সাৰচাইজ। যেতিয়া চলাব যাওঁ পিছফালে তেওঁলোক থাকে গাড়ী লৈ, কোনোবাটো যাবই আৰু। তাৰপিছত অকল চেল্ফি হয়, তাৰমানে চাইকেলিং নহয়। সেইকাৰণে মই চলোৱা বাদ দিলোঁ। মই বোলো এইটো বস্তু মোৰ দ্বাৰা এতিয়া নহ'ব, তেতিয়া হৈছিলে, এতিয়া নহ'ব, গতিকে চাইকেলখন বাদ দিলোঁ। তাহাঁতি বজাৰ কৰি কৰি চাইকেলখন বেয়া কৰি পেলালে। চ' উপায় নাই আৰু। চ' দ্যাটছ আ চেডনেছ ইন মাই লাইফ। চাইকেল চলাব নোৱাৰে এতিয়া আৰু। সেইটো জুবিন গাৰ্গ হোৱাৰ ডিছএডভান্টেজ হৈছে নেকি বাৰু? অফক'ৰ্ছ ইয়া, এইটো কি বস্তু miss? সেইটো এটা ডাঙৰ প্ৰব্লেম। মই কেতিয়াবা ভাবোঁ তাৰমানে কি ৱাই আই বিকেম জুবিন গাৰ্গ। মইতো এইটো ভাবি পেলাই মই মিউজিক কৰা নাছিলোঁ বা গান গোৱা নাছিলোঁ বা চিনেমা কৰা নাছিলোঁ। বাট এতিয়া টয়লেটত গ'লেও চেল্ফি, ইউ ন' দেট আই কেন গ' এনিৱেৰ। দ্য প্ৰব্লেম ইজ দেট মই খালি ঘূৰি ফুৰোঁ, একো নাই, সেইকাৰণে ৰাতি ওলাওঁ, ৰাতি মানুহ কম থাকে। চ' বাট ইটছ এ ডিছএডভান্টেজ, ইয়া, অফক'ৰ্ছ। দাদা গান এটা সন্মান। গাব নেকি? এই গান গাম জানো আজি? আজিতো গান গাবলৈ হোৱা নাই। দাদা কেইদিনমান আগতে আমাৰ ইয়াতে আলচিৰিংগাত আৰণ মালিক আহিছিলে, তেওঁ মায়াবিনীটো গাইছিলে। তো তেতিয়া চবেই গম পায় যে মায়াবিনীটো গানটো আছে আৰু কোনে গাইছে। কিন্তু আজি যদি আমি IIT গুৱাহাটী শুনাব পাৰোঁ আচল মানুহজনৰ পৰা, দুখাৰ সিমান এই মায়াবিনীটো বহুত শুনিলে। মই এটা নতুন মোৰ হ'ব দিয়া। আনৰিলিজড গান এটা অকণমান গাম। ইটছ নট ৰিলিজ, এইটো চিলা এলবামৰ গান, খালি মই সময় পোৱা নাই কাৰণে মই বিকজ আই কুডন্ট ডু দ্য ভিডিঅ' য়েট। ভিডিঅ'টো কৰাৰ পিছত আজিকালি গান কৰিলে ভিডিঅ' কৰিব লাগে, চ' খৰচা বেছি, সেইটো কাৰণে ৰৈ আছোঁ, চিনেমাত লাগি আছোঁ। এইটো আচলতে মই হস্পিটেলত থকা সময়ত কৰা গান। আই মেমৰাইজড ইট। মই বহুত বস্তু পাহৰি গৈছিলোঁ যেতিয়া হস্পিটেলত আছিলোঁ 3 মাহ। কিন্তু তাৰ মাজত মই গান কৰিবলৈ পাহৰা নাছিলোঁ। কিন্তু তাৰ মাজত মই 5টা গান কৰিছোঁ। তাৰ ভিতৰত এটা গান, ইটছ এ নাইচ লাভ ছং। আপোনাৰ ৰিভাৰ পাম নেকি? হুজ দেয়াৰ? খালি কোনো ইনষ্ট্ৰুমেণ্ট নাই, একো নাই। গিটাৰ আছে? গিটাৰ লাগিলে আকৌ মাইক লাগিব। কথা পাতি ভাল লাগিছে, বাট ইটছ লাইক মই খালি বহুত কম কথা পাতোঁ, কম কথা কওঁ, কাৰণ মই কথা ক'লে বিপদ হয়, জেং হয়। সেইকাৰণে কথা কম কওঁ, আৰু শুই উঠাৰ পিছত মইতো 3 ঘণ্টামান কথাই নাপালোঁ। মই এনেই বহি থাকোঁ, কোনোবা আহিছে, হেল্ল' য়েছ, অঁ তোমাৰ কি? বেছিভাগ বেমাৰী আহে মোৰ ওচৰত, এইটো বহুতে নাজানে। তোমাৰ কি? ব্লাড কেঞ্চাৰ, অঁ। তোমাৰ কি? ব্ৰেইন টিউমাৰ, অঁ। তোমাৰ কি? আমুক মাস্কুলাৰ কিবা ডিজিজ। চ' দে কাম ফৰ হেল্প, আই হেল্প দেম। মই যিমান পাৰোঁ, আই ট্ৰাই টু হেল্প। It's nothing. So, but I love them, and I'll try to help them always. And you also help them always. That's the thing. I want it from you, all the IITians. Thank you very much. এইটো গান আচলতে মই
ভিডিঅ'টো এটা কাৰণে কৰা নাই, not for time or something else. Hello, check. কথাটো হ'লে গানটো মানে মই কি কাৰণে মই নাজানো. I was in hospital and I wrote it. And something came into my mind about Dipali Borthakur আৰু নীলপৱন বৰুৱাৰ যিটো love story. It's a very different kind of love story. When বহুতে নাজানে যে দীপালী বৰঠাকুৰে যেতিয়া গান গাব নোৱাৰা হৈ গ'ল, she can't sing, তেতিয়া এদিন মই সেই পুৰণা মানুহবোৰ লগ পাইছোঁ কাৰণে মই গম পাওঁ কথাবিলাক. এদিন আৰ্টিষ্ট গিল্ডত মানে চব বহি আছিলে, ইভেন হিৰেণ ভট্ট ৱাজ দেয়াৰ, আই ৱাজ, এণ্ড দীপালী বাইদেউ তেতিয়া বেমাৰ হ'ল, তেওঁ গান গাব নোৱাৰা হ'ল. তেতিয়া চবেই কথা পাতি আছিলে, ডাঙৰ ডাঙৰ আৰ্টিষ্ট, বেলু মিশ্ৰ, চম্পক বৰবৰা, চবেই কথা পাতি থাকোঁতে ওলালে মানে দীপালী বাইদেউৰ কথা. তেতিয়া হঠাৎ কোনোবাই কৈ দিলে যে দীপালীজনী যে কি হ'ব, তাই গানো গাব নোৱাৰা হ'ল, বিয়াও নহ'ল. নীলপৱন দা ৱাজ দেয়াৰ, নীলপৱন বৰুৱা আমাৰ আৰ্টিষ্ট. নীলপৱন দাই ক'লে, তেতিয়া দীপালী বাইদেউ বেড ৰিডেন, শ্বি ৱাজ বেড ৰিডেন. নীলপৱন দাই ক'লে মই বিয়া কৰিম, মই গোটেই জীৱন চাম তাইক, এণ্ড হি মেৰিড হাৰ. আৰু গোটেই জীৱন তেনেকৈ থাকিলে. গোটেই জীৱন দীপালী বাইদেউ ৱাজ বেড ৰিডেন, আৰু নীলপৱন দাই গোটেই জীৱন চালে তেওঁক. এতিয়া দুইজনেই নাই আমাৰ মাজত. চ' আই ডেডিকেট দিছ ছং টু দিছ লাভ বাৰ্ডছ, দীপালী বাইদেউ এণ্ড নীলপৱন বৰুৱা. Thank you. তোমার নীলিম কথার দরে, তোমার নীলিম কথার দরে, বকুল বনৰ সুবাস জাগে, বকুল বনৰ সুবাস জাগে, সপোন ৰাতি অকল সৰে, বকুল বনৰ সুবাস জাগে, তোমাৰ নীলিম কথাৰ দৰে. উতি ভাহি যায় মৌসুর, তোমার নীলিম কথার দরে, উতি ভাহি যায় মৌসুর, তোমার নীলিম কথার দরে, সপোন রাতি অকল সৰে, বকুল বনৰ সুবাস জাগে, বকুল বনৰ সুবাস জাগে, তোমাৰ নীলিম কথাৰ দৰে, তোমাৰ নীলিম কথাৰ দৰে, বকুল বনৰ সুবাস জাগে, বকুল বনৰ সুবাস জাগে, তোমাৰ নীলিম কথাৰ দৰে, তোমাৰ নীলিম কথাৰ দৰে, তোমাৰ নীলিম কথাৰ দৰে. That's it.
At least the guitar is in tune. Okay, you're shouting for my avenue, right? এই গানটো অলপ বেলেগ ধৰণৰ গান এইটো I wrote it for Munin Bora for the film called Dog, and I composed it. I wrote it at night. It was like 2 o'clock, and I was drunk. I was fully drunk, and I wrote it. And I know many students in all over Assam, like they'll just keep drinking and singing and listening to these songs. I'm not provoking drinking. Right. And provoking music. That's the best part of music. Mayaviri Ratir bukut দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যেমন শুকান বনত নিয়ৰৰে চেঁচা টোপাল নামি অহা মোৰ দেহত প্ৰতি পুৱা That's the best part. Keep fighting. And Hanu Khosamur Nijanor Ganmur Hekhobo Bhabu Tomar Bukut Mayaviri Ratir Bukut দেখা পারো তোমার ছবিত ধরা দিলা গোপনে আহি হিয়ার কোন দুচকুৰে তোমার সালে সপোনা তৰি দি থক নামে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে মোৰ এতিয়া ছোৱালীখিনিয়ে মাত দিছে Actually, in that film, Tapan Das, Tapan Ramu didn't have a body. Tapan was a character who was, he was a bit mad, he was quick, actually. He was a long size, I think, the last part he tries to kill his brother for love. So that's why the lyrics came like this. So that's the Maya baby, Radhi Ruku. দেখা পারো তোমার ছবি ধরা দিয়া গোপনে আহি হিয়ার কোন Thank you.
আৰু বেছি চেঞ্জ থাকো এই যদি চিৰিয়াছ কৰিব নোৱাৰো তথাপিতো যিহেতুকে অন্তৰংগ আলাপ অনুষ্ঠানটি অন্তৰাত্মা হ'বলৈ বাৰু ৰাইজৰ এটা বা দুটা প্ৰশ্ন লওঁ ইয়াতকে অন্তৰাত্মা হ'বলৈ হ'লে মোক ষ্টুডেণ্ট আহিব লাগিব আৰু মোক খালি আগতে খবৰ দিব লাগিব কাৰণ ইমান মানুহ আহিব বহুত শ্বেয়াৰ কৰিব লাগিব So, welcome to my studio, my new studio. It's in Junali. The loveliest studio in Northeast. Not Northeast, but Bengal. Like, if you want to record something there, you're welcome. I'm there. Shekhar is there, my sound engineer. And it's a well-equipped studio, one of the best. And I have the best microphone. I'm proud to say that. It's called Manly Gold. It's made of gold. It's called Manly Gold and it's handcrafted from California. It's called Manly Gold. You can search it in Google. What is Manly Gold? India side of us. But I IT students all of it. There's a man who is not long by saying, "Hello, I'm going to risk this again." There's always a Google correct. Google one again. Yeah, it's a mathematical word. It's from the Greek and Roman. খুব কমন না জানে কি গুগল শব্দ এটা আছে GOOGOL তাৰ অৰ্থ মানে এটাৰ পিছত এটা শূন্য হ'লেতো গুগল বুলি কয় not এশটা it's 1 lakh zeros মই পঢ়াওঁতে এশটা আছিল no 1 lakh zeros that is one Google তাৰ সেই স্পেলিংটো ভুল হৈছিল তেতিয়া ইয়াতে ৰেজিষ্টাৰ কৰিছে সেইটো কাৰণে স্পেলিংটো GOOGL কিন্তু গুগল বুলি কোৱা হয় that's good thank you Not over here. IIT is not for Bihu. তোমালোকে আজিলৈ তোমাৰ বিহু চিজন মাৰিছা নে ইয়াত মই কথা আমান মালিকক মতা আবাক মতা right তুমি অসমৰ কাৰণে কেনেকুৱা সম্পদ তুমি নাজানা তুমি নহ'লে ইমান উৎপন্ন কৰি ৰাখিছে যে কেতিয়াবা কেতিয়াবা কৰা মানে ল'ৰা ছোৱালীবিলাকৰ পৰা আৰম্ভ কৰি আমাৰ নিচিনা মানুহলৈকে আমি কিবাক চাবলৈ ঢুকলিয়াই দিছোঁ মই এটা কথা কওঁ মোৰ এইটো অনুৰোধ বুলি নহয় আজি ভূপেন হাজৰিকা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল ভূপেন হাজৰিকাৰ স্মৃতিত কোনো অসমীয়াই একোৱে কৰা নাই এতিয়ালৈকে বছৰত তেওঁৰ মৃত্যু তেওঁৰ জন্মতিথিত অত গানৰ প্ৰগ্ৰেম হয় তোমাক সেইকাৰণে অনুৰোধ কৰিছোঁ তোমাৰ যিটো স্মৃতি ৰক্ষাৰ কাৰণে যিখিনি কৰিব লাগে তুমি তোমাৰ জীৱিত কালতে কৰি যাবা পিছত কোনেও একো নকৰে এটা জীৱনৰ নামত এটা স্মৃতি এটা ঠাই যিটো 100 বছৰৰ পিছতো মানুহে চাবহি সেই তাৰ দায়িত্ব তুমি নিজে ল'ব লাগিব পিছত অসমীয়া মানুহে কেতিয়াও নকৰে সেইটো আচলতে ক'ব দিগদাৰ কাৰণ নিজে নিজৰ দায়িত্ব নহয় কথাটো আচলতে বেলেগে ক'ব লাগে গৈ আছে বাৰু বহুত এনেকুৱা কিছুমান ঠাই আছে আমি বহুত বেলেগ নালাগে আমি ৱেষ্ট বেংগলতে দেখোঁ বিদেশৰ কথাটো নকওঁ 16শ শতিকাৰ যিখিনি মিউজিচিয়ান আছে তেওঁলোকৰ যিবোৰ ঠাই এতিয়াও টুৰিষ্ট তালৈ যায় সেইবোৰ চাবৰ কাৰণে তেওঁলোকৰ যিটো যিবোৰ মিউজিচিয়ান আছিলে আমাৰ ল'ৰা ছোৱালীবোৰ গৈ সেইবোৰ জেগা চাই তাৰ পৰা আমাক কয় যে ভূপেন হাজৰিকাৰে কিবা কিবা কৰিব নোৱাৰে নেকি য'ত গ'লে আমি ভূপেন হাজৰিকাৰ ভাইবত আমি ফিল কৰিব পাৰোঁ কিন্তু কোনেও নকৰে আমি কথা ক'ব পাৰোঁ আমাৰ কৰাৰ আমাৰ কোনো পাৱাৰ নাই ক্ষমতাও নাই কিন্তু তোমাক অনুৰোধ কৰিছোঁ তোমাৰ সেইখিনি কাম যাতে তুমি আৰম্ভ অন্তত কৰি থৈ যোৱা তোমাৰ ফেনখিনিয়ে সেইখিনি পিছত সম্পূৰ্ণ কৰিব Thank you very much. I'll try my best and try to help people basically. আৰু মই মানে নিজৰ কথা ইমান বেছি চিন্তা নকৰোঁ নিজক ইমান নাচাওঁ চ' আমি লাগে বহাই ঘূৰি ফুৰি ভাল পাওঁ মানুহৰ লগত কাম কৰিব Let us see. Our fan club is a fan club today. There are 55 fan clubs there. They're working hard. ভাল ভাল কাম কৰিব কাৰণে মই সদায় কওঁ যে ভাল ভাল কাম কৰিব লাগে মানুহৰ কাৰণে হেল্প কৰিব লাগিব কাৰোবাক ব্লাড দিয়া কাৰোবাক কিডনি দিয়া কাৰোবাক লিভাৰ দিয়া they're working so I would like to thank my friend also from IIT here আৰু তাইক মানে ক'ব বিচাৰিছে এইবাৰতো
Zubin, I'm from Canada, Norfolk. I just want to. I'm coming to Canada to see you. First of June. On 1st of June, there, Absolutely, you're very welcome. in Toronto. Yeah, absolutely. I have a request for you, if it's okay, please. Can you please sing the song Yali from Gangster? That is not like this song that I can sing it like that. It's like, Okay. Actually, I hate Bollywood. I love my songs, my flavor, my art. That's it. Bollywood, that's I left Bollywood when I was in the peak. I left. Nobody leaves Bollywood like that. I said, if you want to work with me, Bollywood should come here in my place. The king should never leave his kingdom. You like that? Okay. You know. Next question. Just end it because I'm not recording now. কাৰোবাৰ বিশেষ I didn't know the কুৱেশ্যন traffic. কাৰ হাতৰ আৰু কাৰোবাৰ You can ask me anything. I'm free for all. কাৰো নাই নেকি জুবিন দালৈ একো প্ৰশ্ন Yes, one, yes. Hello, sir. I don't have any question as such, but I have always felt a sense of gratitude towards you for doing so much for Assam and the Assamese people. So since I have met you this way, at least today, I consider myself lucky, and I really thank you from the core of my heart for doing so much for Assam. Thank you so much. Thank you. Where are you from? Sorry, Where are you from? I'm from Tezpur, Assam. Tezpur. Okay. Who favorite place? We from Tezpur. Tezpur. Alright. That's why I did my film Kanchanjunga in Tezpur. জুবিন Kanchanjunga কৰোঁতে মই তেজপুৰ চব দেখুৱাই দিলোঁ অকল মানে পাগল খানাটো দেখাবলৈ কাৰণ মই সেইটো দেখাবলৈ হ'লে মই নিজে এক্টিং কৰিব লাগিব Tezpur is one of the most, it's like a cultural capital. Jorhat and Tezpur, there are two towns we have. They're called the cultural capitals. All the big people that came from those places, from Jorhat and Tezpur. Even Dibrugarh is culture, but Jorhat and Tezpur is my favorite, always, till my death. জুবিন মই আপোনাৰ স্বাস্থ্যৰ কথাহে জানিব বিচাৰোঁ আপোনাৰ হেল্থ এতিয়া কেনেকুৱা মই ডেইলি 100টা পোচাক মাৰিব পাৰোঁ সেইটোৱে সুধিব বিচাৰোঁ সদায় যাতে আপুনি আধা ঘণ্টা কিক বক্সিং কৰিব পাৰোঁ আৰু 3টা 4টা ল'ৰাক 5 মিনিটত নাকে কৰিব পাৰোঁ এটা পোচাক ভেৰি হেপী শুনি ফালে খুব ভাল লাগিল আমি বিচাৰোঁ আমাৰ জুবিন সদায় এনেকুৱাই থাকক Thank you very much. I'm trying to look after. Though I am very indisciplined because when you take this you are a prisoner of indiscipline because my life is indisciplined. I'm here. আকৌ কাম কৰিম তাৰ মাজতো I try to maintain some things মই yoga expert আছিলোঁ এটা সময়ত I'm still খালি মই সময়টো মিলাব লাগিব so time is the main factor মই পৃথিৱীত এটা বস্তু ভয় নকৰোঁ মোৰ কোনো fear নাই that's the problem খালি মই এটা বস্তু ভয় কৰোঁ that is time. There is no God actually, only time is God. It can take you to anywhere, from rags to riches to rags. That's it. Thank you.
দুটা সৰু প্ৰশ্ন সুধিব বিচাৰিছোঁ। দুটা সৰু প্ৰশ্ন সুধিব বিচাৰিছোঁ। দুটা সৰু প্ৰশ্ন একেলগে দুটা বস্তু হয়, প্ৰথমটো হৈছে তুমি একেলগে দুটা কথা ক'ব পাৰা নাই পাৰিব নহয় নোৱাৰিব। প্ৰথমটো হৈছে যে গায়ক জুবিন মই গাৰ্গ মই একেলগে তিনিটা শব্দ ক'ব পাৰোঁ হয় কি এইটো আই লাভ ইউ অ'কে গায়ক জুবিন গাৰ্গ বা আপোনাৰ যিমানখিনি আছে সকলোৱে জানে, সকলোৱে ভাল পায়। মই তাৰ মাজত এটা বিশেষ ভাল পাওঁ আপোনাৰ, সেইটো হৈছে কবিতা। আগতে মায়াৰ পাতে পাতে আপোনাৰ কবিতা পঢ়িছিলোঁ। কবিতা এই কবি জুবিন গাৰ্গজন ক'ৰবাত থাকি গৈছে নেকি বাৰু? সেইটো প্ৰথম প্ৰশ্ন। কবিতা মই দুখন কিতাপ কৰিলোঁ আৰু কবিতা মানে মই আচলতে কবি নহয়, মই গীতিকাৰ। মই গান লিখোঁ, চিটুৱেশ্যন লৈ লিখোঁ আৰু বহুতে ভাবে যে আগতে গানটো লিখোঁ ন, মই পিছত লিখোঁ। মই সদায় গান কম্প'জ কৰোঁ, প্ৰথমতে মিউজিক কৰোঁ, তাৰপিছত মই গান লিখোঁ। চ' কবি বুলি নকওঁ, মই ট্ৰাই কৰিছিলোঁ, দুখন কিতাপ উলিয়ালোঁ আৰু কিছুমান কবিতা তাৰ ভালো বাৰু, বেয়াও নহয়। হিৰেণ ভট্টাচাৰ্যই মোক কৈ থৈ গৈছে যে এইকেইটা কবিতা মোৰ ভাল লাগিছে। চ' মই সেইকাৰণে কবিতালৈ ইমান ইণ্টাৰেষ্ট নাই এতিয়া, আৰু এতিয়া চিনেমালৈ বেছি আগ্ৰহী আৰু যদি ভৱিষ্যতে লিখোঁ Thank you for loving poems. দ্বিতীয় প্ৰশ্নটো সুধিছোঁ, সেইটো হৈছে বৰ্তমান সময়ত অসমীয়া ভাষা সংকটত থকা বুলি আপুনি ভাবে নেকি? বা এইখিনি ক্ষেত্ৰত আপুনি কিবা কৰিম বুলি ভাবিছে নেকি? ভাষা সংকটত কেতিয়াও নাযায়, কাৰণ যদি ভাষাটো সংকটত গুচি যায় অসমীয়া জাতিয়ে নাইকিয়া হৈ যাব প্ৰথম কথা। আৰু অসমীয়া ভাষালৈ আমি কিবা কিবি কাম কৰি আছোঁ, লাগি আছোঁ। আৰু মইতো এইটোও কৈছোঁ যে যেনেকৈ চাউথ ইণ্ডিয়াত যিটো হয়, ইংলিছ মিডিয়াম স্কুলতো অসমীয়া ভাষাটো কম্পালচৰি কৰিব লাগে। অফক'ৰ্ছ শিকিব লাগিব। ইয়াত যদি ইয়াত পঢ়ে ইয়াৰ ভাষাত নাজানিলে নহ'ব। যদি যি বহি থাকে তেনেকৈ নহ'ব। আমি ইংলিছো ক'ব লাগিব ভালকৈ। আই স্পীক 5 লেংগুৱেজেছ। সেইটো মই ইমান পঢ়া শুনা কৰিব নহয়, মই স্কুল কলেজত ইমান পঢ়া নাই। বাট I studied different languages. মোৰ ঘৰত লাইব্ৰেৰী আছে, চ' মই সেইকাৰণে বেংগলী ভালকৈ ক'ব জানো, মই অসমীয়া ভালকৈ জানো, মই হিন্দী ভালকৈ ক'ব জানো, মই ইংলিছ ভালকৈ ক'ব জানো। চ' it's an art of speaking languages. You should learn. আৰু সেইটো আমাৰ ইনষ্টিটিউশ্যন লগত ক'ব লাগে, I think. That's my opinion from background. Okay. জুবিন দা, মই একচুৱেলি একো প্ৰশ্ন নাই মোৰ সুধিবলৈ। মই বহুত ডাঙৰ ফেন হয় আপোনাৰ। মানে মই যোৰহাটৰ হয়, প্ৰথম কথা মই কৈ দিছোঁ, মই যোৰহাটৰ হয়। আৰু আপোনাক এনেকৈ সন্মুখত লগ পাবলৈ মানে মই বহুত দিনৰ পৰা মই ট্ৰাই কৰি আছোঁ। আজি প্ৰথম বহুত ওচৰৰ পৰা মই আপোনাক পাইছোঁ। আৰু আপোনাৰ গান মোক মানে মই ঠিক আছে। আৰু মই আপোনাৰ পিৰিতিৰ সুবাস আৰু আন্ধাৰ হ'ব নোৱাৰো মোৰ বহুত ভাল লাগে। মই দিনটোত এবাৰ হ'লেও মই সেইকেইটা গান মই শুনিমেই। আৰু মনৰ নিজানত মই বহুত বেছি ভাল পাওঁ। মই 90s হয় আৰু মই সেইখিনি মানে মই ডেইলি এটা হ'লেও গান শুনো। আজি বহুত ভাল লাগিছে আপোনাক। আৰু আপুনি ইমানখিনি গানটো দিছে আৰু এতিয়া নতুন চিনেমা কৰিছে আৰু এতিয়া আপোনাৰ শিকাৰ আহি আছে, আমি চাম। আৰু থেংক ইউ জুবিন দা, আজি আপোনাৰ সন্মুখত পাই থেংক ইউ। নতুন গান আহি আছে চিনেমা, মই ৰিলিজ কৰা নাই, ৰিলিজ কৰিব লাগে। Thank you very much. যোৰহাটৰ ক'ত ঘৰ? নিমাতী ঘাটৰ ৰাস্তা। চবেই যোৰহাটৰ ফুটনি মাৰি আছে যেতিয়া ময়ো মাৰিব লাগে। মই যোৰহাট নোৱালী বঙালপুখুৰী, আপোনাৰ একেবাৰে ঘৰৰ ওচৰৰ। কিন্তু এটা কুৱেশ্যন সুধোঁ, আপোনাৰ মানে মিউজিকৰ ওপৰত নহয়, একচুৱেলি আপোনাৰ মানে ফিল্ম মেকিঙৰ ওপৰত হয়। মই ভাবোঁ যে চিন্স আপুনি ৰিজনেল মুভি ইণ্ডাষ্ট্ৰিটোৰ ওপৰত বহুত কণ্ট্ৰিবিউশ্যন কৰিছে, মই এইটো কথা ক'ব বিচাৰোঁ যে আমাৰ মানে একচুৱেলি ফিল্ম ইণ্ডাষ্ট্ৰিটো মালায়ালম ফিল্ম ইণ্ডাষ্ট্ৰি টাইপৰে হয়। আমি কম বাজেটত বহুত ভাল কণ্টেণ্ট বনাওঁ। ত' মই এইটো কথা সুধিব বিচাৰোঁ, আমি নন লিনিয়াৰ ষ্টৰি টেলিং বা মানে ধৰক আপোনাৰ চায়েন্স ফিকশ্যনেল টাইম ট্ৰেভেলৰ ওপৰত আমি কিবা এনেকুৱা মুভি বনাব পাৰোঁ নেকি, যোনটো মানে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ কাৰণে হ'ব পাৰে? চায়েন্স ফিকশ্যনৰ ওপৰত মই ৰিচেণ্টলি এজন ল'ৰা আহিছিলে, মই কৈছোঁ হি ইজ প্লেনিং চামথিং। এতিয়া চায়েন্স ফিকশ্যনৰ ওপৰত চিন্তা কৰিলে কিন্তু বাজেট বহুত পাৰে। এতিয়া মই কিমান হেল্প কৰিব পাৰোঁ নাজানো, মই খালি তাক কৈছোঁ যে মই আৰু হেল্প কৰিম লগত।
কাৰণ মোৰ নিজৰ এতিয়া প্ৰডাকশ্যন হাউচ আছে I have my cameras, I have lights, I have everything মই চব কিনি পেলালোঁ চ' মেবি আমি 2-3 বছৰ পিছত মোৰ ষ্টৰিটো ভাল লাগিছে যদি ভালকৈ কৰে we can produce a good science fiction film. Yes, why not? Life is everything. You can do anything if you want. It's enough great. সুবিধা ইফালে মোৰ সুধিবলৈ বিশেষ একো নাই আপোনাৰ যিখন পাখি এলবাম আছিলে সেইখন যেতিয়া ওলাইছিলে তেতিয়া 35 ৰুপিজ আছিলে আৰু সেই কেছেটখন কিনিবলৈ মই অলমষ্ট 1 মান্থ 1 টকা 2 টকা কৰি জমা কৰি পাখি এলবাম কিনিছিলোঁ তো মোক মই একো সুধিব মানে আপোনাক এইটোৱে ক'ব আছে যে I would be happy if you sing a song from Pakhi. That is very close to my heart, maybe that is very close to your heart also, but I would be happy if you could sing ever the line. That's all. Thank you. পাখিৰ সময়ত মোৰ বেলেগ আছিলে বিকজ পাখিৰ সময়ত মোৰ মা ঢুকাইছিলে পাখি কৰা আগে আগে তাৰপিছত পাখি ৰিলিজ হোৱাৰ সময়ত মোৰ ভণ্টি ঢুকাইছিলে চ' গোটেই এলবামটোৰ সেইকাৰণে কনচেপ্টটো বেলেগ হৈ থাকিব চ' দ্য পেইন মই যিখিনি পেইন পালোঁ মাক হেৰুৱালোঁ ভণ্টি হেৰুৱালোঁ চ' আই পুট ইট ইন মাই এলবাম সেইকাৰণে পাখি গানবোৰ বেলেগ মোৰ প্ৰত্যেকটো এলবামৰ গান বেলেগ বিকজ মই কনচেপ্ট ৱাইজ কাম কৰিছিলোঁ চব উশাহ বেলেগ শব্দ বেলেগ পাখিত সেই পেইনটো দেখা যায় আৰু সেইকাৰণে পাখিৰ গানবোৰ মানুহে যদিও তাত ফুটিৰ গানো আছে মই এইটো নকওঁ যে অকল দুখৰ গান আছে বুলি ইটছ নট অনলি পেইন ইটছ এক্সট্ৰাচি অলছ' ইটছ দেয়াৰ চ' ইটছ কল্ড ইউ কেন it can be called agony and ecstasy. That is Pakhi. Speaker also nahi so avoid the speakers. Next. কোনোবা আৰু আছে সুবিধা আপুনি এইমাত্ৰ এটা কথা কৈ গ'ল যে ধৰক আপুনি আগতে যেনেকৈ কৈছে এটা এলবাম ধৰক এটা আপোনাৰ এটা ইমোশ্যনত আপুনি কৰে আগতে ইমান ধৰক আপুনি 30-40 মিনিটৰ খুব সম্ভৱ এটা আপুনি ষ্টৰিটো ক'বলৈ পায় কিন্তু আজিকালি এতিয়া ছ'চিয়েল মিডিয়াৰ দিনত ধৰক 3-4 মিনিটত কথা ক'ব লগা হয় তো আপুনি এই বিষয়ত কিবা ক'ব বিচাৰে নেকি যে কেনেকৈ আজিকালি মানুহৰ ওচৰত সময় নাই তথাপিও আপুনি কেনেকৈ সেই ইমোশ্যনটো দিব পাৰে মোৰ ৰিলছ কেইটা দেখিছে ৰিলছ বুলি কোৱা নাই কিন্তু ধৰক আজিকালি এলবাম হিচাপে নহয় যে বস্তুবোৰ এটা মই ইনষ্টাত নাথাকোঁ মই ৰিলছত নাথাকোঁ মই খালি মোৰ পেজত থাকোঁ মই যেতিয়া কিবা এটা কাম কৰোঁ জাষ্ট পষ্ট কথাটো সেইটো এই ৰিলছ যিবিলাক সৰু সৰু ল'ৰা ছোৱালীয়ে কৰে আমি নকওঁ এই ফকতীয়া কথা আৰু এলবামৰ কথা যিটো ক'লা এলবামৰ কনচেপ্ট এতিয়া নাইকিয়া হৈ গ'ল চ' উই ডু 1 month song নাও কাৰণ এলবাম কৰিলে বহুত খৰচ হৈছে এতিয়া 6টা 7টা 8টা গান কৰে আগতে কৰিছিলোঁ এতিয়া তথাপি মই কৰিছিলোঁ দেই মই চিলাই মই অলৰেডি 5টা গান মই ৰিলিজ কৰিছোঁ ব্যৱহাৰৰ পিছত ঘূৰি আহি আৰু 5টামান গান আছে মোৰ চ' কিন্তু সেই এলবামৰ কনচেপ্টটো নাইকিয়া হৈ গ'ল দ্য চিনাৰিঅ' চেঞ্জেছ লাইক এটা গান ৰিলিজ কৰে আৰু আজিকালি চব ভিডিঅ' বিচাৰে ভিডিঅ' কৰিলে খৰচা হয় চ' বহুত কথা বাজেট এভৰিথিং ইউ শুড keep it in your mind by starting when you start the song. আৰু cinema কথা বেলেগ মই cinema যাম দিয়া so album concept তেনেকুৱা হৈ গ'ল but I'm trying hard to bring it back. Thank you. Hello Zubinda. ইয়াত উপস্থিত থকা youth সকলক what one piece of advice would you like to give? Hello Zubinda. ইউথৰ কাৰণে এডভাইচ উপস্থিত থকা ইউথৰ কাৰণে ইউথৰ কাৰণে এডভাইচ মই বুঢ়া হোৱাই নাই যে I'm still growing. So, এটা কথা আছে মই পৃথিৱীত দুজন মানুহ ভাল পাওঁ
চিনেমা ৱৰ্ল্ডৰ কথা নকওঁ, চিনেমা ৱৰ্ল্ডত মই আটাইতকৈ ভাল পাওঁ চাৰ্লি চেপলিন। আৰু মানে এইটো যিটো ইণ্ডাষ্ট্ৰি আপোনালোকে কাম কৰি আছে চবে, এই ইণ্ডাষ্ট্ৰিটোৰ মই দুজন মানুহ ভাল পাওঁ। ওৱান ইজ ষ্টিভ জবছ, এপলৰ মালিক। চ' তেওঁ এটা কথা কৈছিলে যে তেওঁ ড্ৰপ আউট কিন্তু দেই, তেওঁ আণ্ডাৰ গ্ৰেজুৱেট মোৰ নিচিনা। And we have similar visions, different kind of things. So there are like times is be hungry, be foolish. You can see that he has in YouTube. He has a lecture in Stanford University. He was given honorary doctorate there. And it's one of the biggest lectures he has given. It's a 15-minute lecture. That question is be hungry, be foolish. So we have to be foolish. I'm always hungry. But I eat less. I was a man of Alpha, that is Elon Musk. And they are very similar in visions. They are visionaries. So study them and go ahead. That's it. Okay. Namaskar, Govinda. নমস্কাৰ জুবিনদা। Oh, hello sir. দাদা মোৰ নাম নীলাঞ্জনা মেধি। মই আপোনাৰ নীলাঞ্জনা গানটো আপুনি মোৰ কাৰণে 2 এষাৰ গাই দিব নেকি? কি গান? নীলাঞ্জনা গানটো। এতিয়া গান লগাওঁ আৰু আজি গান গাব কাৰণে মই অলৰেডি গান গালো। ঠিক আছে বাৰু। নামটো কি ক'লা? নীলাঞ্জনা। নীলাঞ্জনা মেধি। হয় দাদা, ময়ো তুমি আছে ধুনীয়া ড্ৰেছ এটা পিন্ধি। ভবা কথা নহয় কি বাটত আছে কণা বিধি, কণা বিধি ধেৰ আছে বাটত, মই যাব লাগে এতিয়া। দাদা ময়ো বিবৰুৱাতে পঢ়িছিলোঁ, তো আপোনাৰ লগত চেম কলেজ। Lucky for being a BBA. Yes sir, always a BBA. দাদা নমস্কাৰ। আমাৰ অসমীয়া মুভিৰ এটা ভাল লিগেচি আছে। ভাৰতত যেতিয়া টকি মুভি ষ্টাৰ্ট হৈছিল, অসমৰ ফাৰ্ষ্ট মুভিখনে টকি আছিলে। আৰু মোৰ এনেকুৱা ফিল হয় যে আমি সেই লিগেচিটো এতিয়া ধৰি ৰাখিব পৰা নাই। মেবি ভাইমুণ্ডা আমাৰ মাজৰ পৰা হেৰাই গ'ল। আৰু এটা কথা মই লক্ষ্য কৰিছোঁ, যেনেকৈ ধৰক যোৱা বছৰ ডক্টৰ বেজবৰুৱা 2 ৰিলিজ হৈছিলে, সেইখন খুব ভাল মুভি আছিলে। এইখন মুভি এতিয়াও OTT-ত নাই, মাল্টিলিংগুৱেল নহয়। মোৰ এনেকুৱা ফিল হয় এনেকুৱা মুভি দিলে ভাৰতৰ বাকী ঠাইৰ মানুহেও আমাৰ অসমীয়া মুভিবিলাক চাব। চ' সেনেকুৱা চিষ্টেম এটা আমি কৰিব নোৱাৰোঁ নেকি? চোৱা, প্ৰথম I started with Mission China. মোক ইয়াত ডিষ্ট্ৰিবিউটৰে কৈছিলে যে are you mad? Yes, I'm mad. People say I'm mad always. So Mission China মই প্ৰথমবাৰ কাৰণে অসমীয়া চিনেমা ইণ্ডিয়াৰ সব মেট্ৰ' চিটি মই ৰিলিজ কৰিছিলোঁ। They were houseful first time. Even কাঞ্চনজংঘা, বেজবৰুৱা, এতিয়া গোটেই ৰেঞ্জটো আহিছে এতিয়া ফ্ৰম মিছন চাইনা ষ্টাৰ্ট। সেইটো ক'বই লাগিব, সেইটো উপায় নাই। মোৰ নিজৰ চিনেমা বুলি মই কোৱা নাই, বাট আই টুক ৰিস্ক। মই ইমান পইচা লগাই মই কৰিছিলোঁ যে অসমীয়া চিনেমা প্ৰথমবাৰ দেখিলে যে 7 কোটি 8 কোটি টকা ইনকাম কৰিছে অসমীয়া চিনেমা। ইট ষ্টাৰ্টেড ফ্ৰম মিছন চাইনা। ডক্টৰ বেজবৰুৱাই 10 কোটি কৰিছে, লঘুপতিয়ে প্ৰায় 11 কোটিমান কৰিছে। So it's growing. এটা শিকাৰ আহিব, শিকাৰে আৰু বেছি কৰিব। That's my confidence. As you are always hungry and mad, Hungry and foolish. Right? সেইকাৰণে আমি বিশ্বাস কৰোঁ অসমৰ ফিল্ম ইণ্ডাষ্ট্ৰিটো আপুনি ৰিভাইভ কৰিব পাৰিব। Thank you. I'll try my best. উৰিষ্যাৰ এজন বন্ধুৱে আপোনাক কিবা এটা সুধিব খুজিছে। हेलो जुबिंदा, आई एम ए वेरी ह्यूज फैन ऑफ यू। एक्चुअली मैं जब एक सैलून में गाना सुना आपका, मतलब किकोली सिंगिंग, तो उड़ीसा में उसका जो कॉपीराइट सॉन्ग है बहुत ही हिट है। तो मुझे लगा कि Hikoli, it was cooperated in Odisha. yes sir, Right? yes sir, it is a very huge song in there. Anjali! Yes, Something like that. Odisha করে মোৰ গান ঢেৰ গান মাৰিলে। মই খালি মিছ কৰা নাই আৰু ঠিক আছে। Hikoli অঞ্জলি বনাই দিলে।
চাই দিলি ৰাইট যাৱা কেনেকুৱা দাদা এনেই আহি আছে এখন হিট চিনেমা আৰু হিট গান মোৰ খালি গানটো মোৰ পৰা মাৰিছে আৰু ওলাব পৰা নাই কি কৰিম ইয়াৰ পৰা টেষ্ট কৰিবলৈ কি কৰিব ঠিক আছে they love this song thank you for loving this song thank you জুবিনা বেছি চিৰিয়াছ প্ৰশ্ন নহয় খাইনো কি ভাল পায় আপুনি খাই কি ভাল পায় অসমীয়াত থলুৱাই ক'ম বাৰু চাইনিজ এইবোৰ কণ্টিনেণ্টেল নহয় অসমীয়া খাদ্যৰ ভিতৰত আপোনাৰ কোনটো প্ৰিয় মই তেল মছলা কম খাওঁ স্পাইচ কম খাওঁ আমাৰ তেনেকৈ ষ্টুডিঅ'টো যদি খানা বনাই তেনেকৈ বনাইছোঁ খালি আমাৰ মাছ বেছি চলে মাছ বিভিন্ন ধৰণৰ মাছ আৰু শাক চাক চলে সেইবিলাক চলে থলুৱা আৰু একদম ঘৰুৱা খানা খালি মই বাহিৰত খালে মই কণ্টিনেণ্টেল খাওঁ কণ্টিনেণ্টেল মই মানে সেই বাহিৰৰ দেশত গ'লেও মই তেতিয়া ইণ্ডিয়ান নাখাওঁ বুলি যে মই ভিয়েটনামত গৈছোঁ মই ভিয়েটনাম ফুডেই খাম আমেৰিকাত গ'লে মই আমেৰিকান ফুড খাম তো যিখন দেশত যাওঁ মই সেইখন দেশৰ খানা খাওঁ আই লাভ টু এক্সপ্ল'ৰ ফুডছ খালি মই কম খাওঁ কথাটো কিন্তু সেইখন খান্দিটো সেই আলু পিটিকা আৰু নিমখ তেল ভাতটো দিয়েনে মানে আমি যে কয় এটা মানে চ'ল ফুড আৰু যিমানে নাখাওঁ কেলে কিন্তু দিনৰ অন্তত মানে সেই বিচাৰোঁ অলপ পিটিকা বস্তুটো মোক বৰ ভাল নাপাওঁ হয় মানে পিটিকি থাকিব লাগে যে হয় পিটিকি থকা বস্তুবোৰ ভাল লাগে ডাইৰেক্ট বস্তু একদম সেইবাবে আপুনি লেজেণ্ড ঠিক আছে থেংক ইউ এইখনলৈ মোৰ যাব লাগে নাম আছে জুবিনদা আপুনি একদিনত কিমান ঘণ্টা ৰেৱাজ কৰে একদিনত কিমান ঘণ্টা ৰেৱাজ কৰে মই আজিলৈকে ৰেৱাজ কৰাই নাই গানৰ ক্লাছ কৰি পাইছে মই ৰেৱাজ চাজ নকৰোঁ মই এনেই গাইছোঁ গানৰ ক্লাছ কৰি পাইছে হা গানৰ ক্লাছ মই গানৰ ক্লাছো নাই কৰা মই তাবলা ক্লাছ কৰিছোঁ ৰিদমৰ ক্লাছ কৰিছোঁ গানৰ ক্লাছ মই আজিলৈকে নাই কৰা মই গানটো এনেই গাওঁ আৰু মানুহে এনেই শুনি থাকে নমস্কাৰ মই একচুৱেলি কৈছিলোঁ এইটো আপোনাৰ ঘৰত গৈছিলোঁ মানে পেপাৰ পত্ৰ যেনেকুৱা ক্ৰিটিচাইজ দেখা পাওঁ কিন্তু আপুনিতো বহুত জেণ্টল মানুহ মোৰ লগত ভাল লাগিছিল কৈছিলোঁ আপুনি মই ইমান জেণ্টল মই বহুত মাৰ্কেট কৰোঁ যদি পেপাৰত আপুনি একদম এজ এ হিউমেন বিং বহুত জেণ্টল হয় হা এতিয়া আপোনাৰ কাৰণে এটা প্ৰশ্ন আছে মোৰ ছোৱালী দৰকাৰ হ'লে মই বিবাহ বঢ়িয়া আমাৰ মিলন এই গান মোৰ সুধি পঠাইছে যে এই গানটো আপুনি ৰচনা কৰিছে কিন্তু কোনো দিন ষ্টেজত গোৱা নাই তেওঁ কি গান বিবাহ বঢ়িয়া আমাৰ মিলন বুলি আৰু কওক কি গান বিবাহ বঢ়িয়া আমাৰ মানে মিলন বুলি তেনেকুৱা গান ৰচনা কৰিছে নেকি সেইটো মোৰ গান নহয় চাগে মই বেলেগৰ গান মই গাইছিলোঁ অঁ ষ্টেজত কিয় গোৱা নাই বুলি মানে প্ৰশ্ন কৰিছে আচ্ছা থেংক ইউ হেল্ল' জুবিনা আপোনাৰ নিউ জেনেৰেশ্যনৰ অসমীয়া ছিংগাৰ বৰ্তমানৰ কাক ভাল লাগে আৰু আপুনি বৰ্তমানৰ ছিংগাৰৰ প্ৰতি মানে আশাবাদী হয়নে অসমীয়া ছিংগাৰৰ ছিংগাৰ এতিয়া বহুত ভাল ভাল ছিংগাৰ ওলাইছে ধুনীয়া ধুনীয়া ছিংগাৰ ওলাইছে ল'ৰাও ওলাইছে ছোৱালীও ওলাইছে ভাল আৰু তুমি এটা কথা মন কৰিবা মই নতুন যিখন চিনেমা কৰিছোঁ মই বেছিভাগ নতুন নতুন ছোৱালী ছিংগাৰ গোৱাইছোঁ ভিতৰত নতুন মোৰ এখন চিনেমাত মই আজিলৈকে গোৱা নাই মই আচুৰ্যকো গোৱাইছোঁ সান্নিধ্যক গোৱাইছোঁ আমাৰ কি নাম দিলীপেও গাইছে মোৰ কাৰণে চব মই গোৱাই আছোঁ ভাল ভাল ছিংগাৰ আছে কিয় নাই ধুনীয়া ছিংগাৰ ওলাইছে নিজৰ নিজৰ ষ্টাইল নিজৰ নিজৰ হেৰি খালি মই চিনেমাত মই এটা কাৰণে ভাল পাওঁ চিনেমাত মই আই কেন এক্সপ্ল'ৰ মই এক্সপেৰিমেণ্ট কৰিব পাৰোঁ এতিয়া মই মোৰ নিজৰ যিখন নতুন চিনেমা মোৰ বনামতে ৰৈ ৰৈ বিনামতে তাত নীলাকাশে গাইছে নীলাকাশ আৰু আচুৰ্যৰ ইভেণ্ট মই এক্টিঙো কৰিছিলোঁ মোৰ লগত এক্টিং কৰিলে চ' আই লাভ টু এক্সপেৰিমেণ্ট উইথ নিউ ছিংগাৰ্ছ
মানে কি এটা জেগাত ৰিজিড হৈ বহি থাকিলে লাভ নাই আৰু মই ধেৰ গালোঁ মই ৩৫,০০০ ৩৭,০০০ গান গালোঁ এতিয়া মই নতুন চিংগাৰ উলিয়াব লাগে more than 37,000 so এতিয়া মই নতুন চিংগাৰ উলিয়াব লাগে ফিমেল হওক মেল হওক তাহাঁতে মোৰ লগত গাব লাগে that's the understand that's the love we share that's the bonding thank you জুবিনদা আপোনাৰ ফেভৰেট ইনষ্ট্ৰুমেণ্ট কোনটো হয় obviously rhythm samra মানে যিকোনো samra এইটো পৃথিৱী হ'ব পাৰে টিকাও হ'ব পাৰে যোনবাৰ ভাল চাউণ্ড ওলায় সেইটো বজাই দিব হেল্ল' জুবিনদা কথা এটা সুধিব লগা আছিল হেল্ল' কোৱা আপুনি আমাক চিধা চাওকচোন মই ফালে চিধা মানে কথা এটা সুধিব লগা আছিল যে মই তাৰমানে বহুতৰ চবৰ লগত যাওঁ আপোনাৰ শুভামনা দত্ত হওক পাপন হওক বা আৰু কোনোবা কিন্তু মোৰ আপোনাৰ লগত যাব ইচ্ছা আছে চাউনত তুমি এইটো ইয়াৰ লগত কথা পাতিলে হৈছে মই বেছিভাগ কিন্তু গীটাৰ হাউচত থাকোঁ আৰু আপোনাৰ বেলতলাৰ দিগন্ত শৰ্মা চিনি পাইছে জানো হা গীটাৰ হাউচ মানে আমাৰ হেৰি কি নাম তাৰ সঞ্জয় সি আমাৰ লগৰ মানে আপোনাৰ বহুত কেইজন মানে প্ৰগ্ৰামত যাওঁ কিন্তু বাট আপোনাৰ পঞ্চলৰ ওচৰত যাব নোৱাৰো ইমান টাইট চিকিউৰিটি থাকে যে পঞ্চলৰ ওচৰত যাব নোৱাৰি এইবাৰ তাক লৈ আহিলোঁ আনকি আপোনাৰ আজাৰা ধৰক খালগুৰি ধৰক বেলতলা চবতে যাওঁ কিন্তু একদম ওচৰত মানে একো চাব নোৱাৰি মানে পঞ্চল হওক আপোনাৰ স্পীকাৰ হওক বা লাইনেৰে একোৱে মানে চাব নোৱাৰো যে কি হয় হ'ব ইয়াক কণ্টেক্ট কৰিলে হৈছে জানো দিয়ক ঠিক আছে দিয়ক আপোনাৰ আপুনি বিহু ফাংচনবিলাক কৰি মানে বৰ দিগদাৰ মই এনেকৈ বহি থাকিব নোৱাৰোঁ that's the problem মই ষ্টুডিঅ'ত কাম কৰি থাকিলেও I keep moving and working and moving এনেকৈ বহি থকাটো মানে মোৰ সেইকাৰণে কেতিয়া পলিটিক্সত নগ'লোঁ পলিটিক্সত বহিয়ে থাকে বেছি কামটো নকৰে বেছি এক প্ৰশ্ন এইটো তাৰপিছত আপোনাক মই আমি যাব দিম আপুনি বিহু ফাংচন বহুত কৰে আপোনাৰ মনত থকা এটা মানে জমনি কিবা এটা ঘটনা কাৰণ আমি আপোনাৰ বহুত বিহু ফাংচন চাইছোঁ ৰ'দত বৰষুণত চাইছোঁ বহুত জমনি হৈছিলে আমি চাওঁতে তাক চাইছোঁ আপোনাৰ ফালৰ পৰা আপুনি যেতিয়া যায় এনেকুৱা এটা ঘটনা যিটো মনত থাকি গ'ল আপোনাৰ জমনি এটা এইটো এটা ইণ্টাৰেষ্টিং ঘটনা মোৰ বহুত ঘটনা আছে মই কিমান হাজাৰ প্ৰগ্ৰেম কৰিলে কিন্তু এটা ঘটনা মোৰ মনত থাকি যাব এবাৰ মই লখিমপুৰত মই 3 বছৰৰ পিছত আকৌ প্ৰগ্ৰেম কৰিব গৈছোঁ এজনী মাইকী মানুহ আহিছে এগৰাকী বাচ্ছা এটা লৈ আহিছে মোক কৈছে বাচ্ছাটো আপুনি নাম দিব লাগে মই ঠিক আছে আৰু পটকৈ মোক ব্ৰেইনত আহিলে মই ক'লোঁ তাইৰ নাম দিয়ে পানচৰি তাই কিমান বৰষুণ আছিলে দেই তাৰপিছত তেওঁ মোক ক'লে কথা এটা যে নাম দিবৰ কাৰণে মই 1.5 বছৰ হৈ আছোঁ মই নাম দিয়া নাই So the interesting part is, I'll tell you, itu saja কোনো সিঙ্গার হোৱা নাই তো বাচ্চাটো মই নাম দিলোঁ তাৰপিছত মাকে মোক লগ ধৰিছে পিছত মোক কৈছে যে আপুনি পাহৰিলে যে আপুনি 2 বছৰ আগতে আহোঁতে আপুনি ষ্টেজত গান গাই আছে I was pregnant মাইকী মানুহগৰাকী প্ৰেগনেণ্ট আছিলে তেওঁ প্ৰগ্ৰেম চাবলৈ গুচি আহিলে চ'
ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব জাষ্টিছ ফৰ জুবিন গাৰ্গ কমেণ্টত লিখিব আৰু ভিডিঅ'টো বহুত বেছি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ পেজত যদি নতুনকৈ আহিছে পেজটো ফ'ল' কৰিব যদি মোৰ ইউটিউব চেনেলত নতুনকৈ আহিছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব জয় আই অসম জয় জুবিন দা থেংক ইউ